हेलो फ्रेंड्स मैं आज লৈ আহিছো এটা হেয়াৰ কেয়াৰৰ ভিডিও আৰু চাই থাকক শেষলৈকে আৰু প্ৰথমে মই লৈছো এয়া জবা ফুলৰ পাত ফুল লোৱা নাই মই জবা ফুলৰ পাত লৈছো আৰু এটো কিহৰ বাবে উপকাৰী সকলোৱে জানে চুলিৰ বাবে বহুতে উপকাৰী আৰু বেমাৰৰ বাবেও আৰু এতিয়া মই এখিনি বইল কৰি ললো অলপ খিজাই ললো মানে আৰু ঠাণ্ডা হোৱা পিছত ইয়াতে এটা মই কল লৈছো আৰু এফালে চাউল লৈছো অলপ তিয়াই থোৱা চাউল হয় চাউলখিনি আৰু কলটো মই এতিয়া ধুনিয়াকৈ প্ৰেছ কৰি লম এইখিনি মোৰ প্ৰেছ কৰা হৈ গল আৰু এইখিনি মই এতিয়া বাসন এটাত ৰাখি পেলাই আকৌ যিখিনি মই খিজাই ৰাখিছিলো অলপমান জবা ফুলৰ পাত সেইখিনি মই আকৌ এতিয়া প্ৰেছ কৰি লম আৰু এয়া দেখিছে মোৰ হৈ গল প্ৰেছ কৰা আৰু মই এতিয়া এখিনি এখন চেকনিৰে চেকি লম মই এটা বাটি লৈছো আৰু এখন চেকনি লৈছো এতিয়া ধুনিয়াকৈ এখিনি মই চেকি লম এয়া মই জবা ফুলৰ পাতখিনি চেকি ললো আৰু এফালে পেষ্ট কৰি থোৱা চাউল আৰু কলৰ গুৰি ইয়াত মই 2 চামুচ নাৰিকল তেল ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই এতিয়া জবা ফুল পাত পেষ্ট কৰি থৈছিলো যে সেইখিনি দিছো আৰু ইয়াতে মই 4 চামুচ দৈ ব্যৱহাৰ কৰিম দৈৰ পানীটো ব্যৱহাৰ নকৰো ইয়াত মই পানীটো পেলাই দিছো ওপৰৰ যিটো মাখনৰ দৰে হয় সেইখিনিহে মই ব্যৱহাৰ কৰিম এতিয়া মই এইখিনি ধুনিয়াকৈ চুলিত লগাই লম প্ৰথমে মই আৰু দেখিছে মই বেছি পনিয়াও কৰা নাই আৰু বেছি ডাঠু কৰা নাই আৰু মই এক কুহুমিয়া গৰম পানী এক বাটি লৈ লৈছো আৰু এই পানীখিনিৰে মই গোটেই চুলিখিনিয়ে তিয়াই লম গুৰি পৰা নিতিয়াও অলপমান ওপৰৰ পৰাই তিয়াই লম গোটেইখিনি ধুনিয়াকৈ তিতি যাব লাগিব তেতিয়াহে লগাবলৈ অলপ ভাল হ'ব আৰু তেলু লগাই লব পাৰে মই তেল পেষ্ট কৰিছো যে তাতে দি দিছো তো ইয়াতে দিয়া নাই আৰু চুলিখিনি মোৰ ধুনিয়াকৈ তিতি গৈছে আৰু এতিয়া মই চুলিখিনি সমানে দুই ভাগ কৰি লম তেতিয়া লগাবলৈ সুবিধা হ'ব মই যেহেতু নিজে লগাব লাগিব সেই কাৰণে দুই ভাগ কৰি ললে লগাবলৈ সুবিধা হ'ব এতিয়া মই অলপকৈ চুলি লৈ লগাই যাম গোটেইখিনি একেবাৰতে নলগাও দেখিছে কেনেকৈ লগাইছো এনেদৰে মই গোটেইখিনি চুলিতে অলপকৈ লগাই যাম জবা ফুলৰ পাতে আমাৰ চুলিখিনি চাইন অনাৰ লগতে চুলিখিনি খৰাৰ সমস্যাও দূৰ কৰে পাতৰ হলনিও ফুলো ব্যৱহাৰ কৰিব পাৰে দুইবিধেই ব্যৱহাৰ কৰিব পাৰে বহুত বেমাৰৰ বাবেও উপযোগী হয় এনেদৰে গোটেইখিনিতে গুৰিৰ পৰা অলপকৈ লগাই যাব লাগিব মোৰ এক সাইডটো প্ৰায় লগোৱা হৈয়ে গৈছে আৰু অলপকৈ শুকাইও আহিছে চুলিখিনি আমাৰ গ্ৰোথ অনাত সহায় কৰিব মজবুত হৈ পৰিব আৰু চুলিখিনি লগতে ঘন হৈ পৰিব আৰু এতিয়া মই চুলিখিনি এটা পলিথিনেৰে বান্ধি থব লাগিব তেতিয়া গৰম ভাপ এটা আহিব আৰু লগতে গাত একো নপৰিব সাফা হৈ থাকিব ধুনিয়াকৈ পলিথিন এটা ডাঙৰ পলিথিন এটাৰে মই বান্ধি ৰাখিম যেতিয়ালে নুশুকাই তেতিয়ালে বান্ধি ৰাখিম লগোৱা পিছত সঁচাকৈ চাওক চুলিটো বহুত বেছি ধুনিয়া হৈ পৰে চুবলৈ সঁচাই বহুত বেছি ভাল লাগে যোৱাকালি মোৰ চুলিটো শুকুৱা দেৰি হ'ল গতিকে মই ভিডিও বনাব নোৱাৰিলো আৰু এতিয়া মই ধুই দিছিলো আৰু শুকাই গল এতিয়া চুলিটো গতিকে এতিয়াহে মই ভিডিও বনাই দেখাই দিছো আৰু চাওক চুলিটো বহুত বেছি ধুনিয়া হৈছে চুবলৈ আৰু গম পাইছে চাগে ভিডিওত দেখি বহুত বেছি সিল্কি হৈ পৰিছে আৰু সঁচাকৈ বহুত বেছি ভাল লাগে যদি লগোৱা নাই এবাৰ ট্ৰাই কৰি চাব ভাল ফল পাব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যিসকলে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু এয়া চাওক মই চুলিখিনি আচৰিছো একডাল চুলি নাই অহা ইমান বেছি ভাল লাগিছে সেই কাৰণে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰি দিলো আৰু এনেদৰে ব্যৱহাৰ কৰি থাকিলে চুলিটো বহুত বেছি ঘন হৈ পৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ বাই